नमस्कार, मोर नाम तो आमेन्द्र बरा एलवास मिथुन बोली सबे जाने और मैं जेने गाड़ी व्यवसाय आछे मोर माने टायर किनिबर कारणे मैं बालिपरा मुखे गई आछिलो गई थाकोते हिहते कि माने मुक कतबा देखिले हिया ताते माने मैं तो नाजानो ना एने तासो मैं एटा एप्लो दुकानत गलो दुकानत जाऊते रेट निमिले टायर माने टायर रेट तो निमिला कारणे मैं आको लखीमपुर रोडत गुसि गलो लखीमपुर रोडत जाऊते तार तातो रेट निमिले मैं गुसि आइलो गुसि आउते पिछा करि आइसे 3टा 4टा गाड़ी मैं तो कि गाड़ी मयो आइसो आरो तासो मैं तो गम नापाउ जे मुक जे मारिब मुक दा लाठी जंग आरो पाथर लइसे जी लुदि आइसे मुक गाड़ी ग्लास ग्लास मारिसे मैं उलवा ना कि होइसे तनर कि होइसे बोलसे तासो मैं तो भयत उलवा ना हेंते मुक मारि धरि पूरा यात मारिसे तात मारिसे आरो गाड़ीत बहाइसे बोल आमार लगत तुक मारि पेलाम बुली कय मुक लय गुसि गल माने तासो नाजानो तासो साहो सारो कोनबा फोन मारिले नेকি साहो सारे कल तो इमिडिएटली मानु तो लया मोर थानात बुली कय किने लय আহিলে হেতে লই গল মারি মারি মুক বহুত মারি গৈছে রাস্তা রাস্তা মুক টসার ইয়াত মারিছে আর মানে মই আর কিহর দায় হল মই কি করলো তোহটো বলি কংতে এটা নাই তো দায় করিছ তারপর মোর গাড়ি 1 লাখ টাকা পয়সা আছিল হেতুকো লব নি দিলে হেনতে কি কৰিছে কৰা নাই এতিয়া তুমি নাজ মুক মারি ধৰি গোটা গাড়িত ঘুমাই লৈ গল একদম মানে মুক থানাত তো গৈ আকো এক ঘুসাই উল্টা ফালৰ পৰা মাৰি দিছে চিনি পাও ইয়াতে মাৰিছে মুক কি নাম तार बुबू বুলি কয় तार नाम तो मैं जाना तार कि बेलेग कि नाम আছে মই তো নাজানো এন্তে 5 জন আছিল এজন তো আৰু সানু গুৰুং বুলি কোৱাটো পলাই আছে এতিয়া কেইজন নাম কব পাৰি এতিয়া মই কৃষ্ণা বুবু আৰু বাকি কেটা মই চিনি না পাও এইকেটা মই ইমান ভালকৈ টেষ্টপুৰ বুলি জানো এটা সাৰদৰৰ তাৰছত মই তো ইমান কিবলা কো নাজানো কি কৰিছে কি কৰা নাই এন্তে আৰু মই ইমান কৈ ভালকৈ চিনিও না পাও হেটো আপোনাৰ পৰা কি টকাখিনি লৈ গল টকাখিনি গাড়ীত আছিল এন্তে লৈছে না কি কৰিছে গাড়ী ৰাস্তাত মাৰি কেলে খিলধৰ মাৰি পেলে তাতে থৈ দিলে মোৰ গাড়ীটো এতিয়া এন্তে লব পইচাটো পইচাৰ কাৰণে কৰিছে হ'ব পাৰে সম্ভৱ মোৰ এনে কয় আৰু ডকাইটি কৰিছে এন্তে কিমান টাইম আছে 3:30 মান বজাত ক'ত হৈছিল এটো আমাৰাবাৰী বিদ্যালয়ৰ খংমুখতে কলেজত কলেজৰ ওচৰতে তাত আপোনাক ঘূৰি ধৰিছে হা তাতে ঘূৰি ধৰিছে ঘূৰি ধৰিছে মোক এক্সপ্ৰেছো গাড়ী আছে এক্সপ্ৰেছো গাড়ী তো মানে একদম আগত লগাই মোৰ গাড়ী মানে এটা সব বেয়া হৈ আছে মানে পটককে লগাই দিছে মই ব্ৰেক একদম জোৰছে মাৰিছো গাড়ী ইনটো 3টা আছিল 2টা পাইছে আৰু এটা তো পোৱা নাই এটা লৈ পলাই আছে তাৰ পিছত এতিয়া মোৰ গাড়ীটো চাব পৰা যায় আপোনালোকে কেনেকৈ মাৰিছে কেনেকৈ মাৰানে সব দেখি পাব গাড়ী নম্বৰটো মোৰ 9433 S12 AF 9433 কেছটো দিয়া হ'ল বল আপুনি এতিয়া এজাহার দাখিল কৰিছে এজাহার কৰি দিছো এতিয়া